নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আৰু আজি আমি আহিছোঁ দিছপুৰ কলেজ। দিছপুৰ মহাবিদ্যালয়ত আচলতে মই BA ফাৰ্ষ্ট ছেমৰ ষ্টুডেণ্ট। মই দিছপুৰ মহাবিদ্যালয়ত পঢ়ি আছোঁ আৰু পঢ়ি থকা ষ্টুডেণ্ট হিচাপে মই এছামিছ ডিপাৰ্টমেণ্টৰ আজি আমাৰ নৱাগত আদৰণি সভা আছে, অৰ্থাৎ ফ্ৰেছাৰ্ছ আছে। আৰু ফ্ৰেছাৰ্ছৰ কিছু দৃশ্য
আৰু বন্ধুসকল আজি ব্লগটো ইমানেই চ' ইমানতে শেষ কৰিলোঁ লগতে লাইক কৰিব কমেণ্ট কৰিব ব্লগটো চাই কেনেকুৱা পালে কমেণ্টত কমেণ্ট কৰি জনাব 9 তাৰিখে আমাৰ দিছপুৰ মহাবিদ্যালয়ত জেনেৰেল ফেচাৰ্ছ আছে চ' সকলোকে পুনৰ নিমন্ত্ৰণ জনাইছোঁ আৰু সকলোৱে আহিব চ' আজিলৈ আহিলোঁ ধন্যবাদ